हेलो एवरीवन আজি হৈছে 2 জুলাই মঙ্গলবাৰ আৰু ভিডিওটোৰ আৰম্ভণিতে আপোনালোকক এয়া দেখাইছো আমাৰ কলিয়াবৰৰ বানপানীৰ দৃশ্য ৰাতিপুৱা 10 মান বজাত হঠাৎ খবৰ পালো যে হাতিমুৰাৰ যি মথাউৰি হে মথাউৰি ভাঙিছে আৰু তাৰ পিছৰ যি পৰিবেশ হে পৰিবেশ সঁচাকে আপোনালোকক বুজাব নোৱাৰো কিমান ভয় লগা এটা পৰিবেশ হৈছিল 2017 চনতো কলিয়াবৰবাসী বানত আক্ৰান্ত হৈছিল আৰু সেই বানৰ ভয় আমাৰ মাজৰ পৰা এতিয়াও যোৱা নাই আৰু পুনৰাই যে আকৌ সেই বানপানী আমাৰ মাজলৈ আহিব হে আমি সপোনতো ভাবা নাছিলো ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছো যাতে এই বানপানীয়ে শেষ বানপানী হওক আকৌ যাতে কলিয়াবৰবাসী বানত জুৰুলা নহওক हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে সাগে এতিয়া ভাত বনাবলৈ আহিছিল আৰু ভাবিলো যে এটা ভিডিও আৰম্ভ কৰি দিও আৰু মোৰ বৰ্তমান বৰটা ভাল বুলি মই ক'ব নোৱাৰো কাৰণ আপোনালোকে হয়তো সাগে গম পাইছে যে আমাৰ ইয়াতে বানপানী হৈ আছে আৰু যদিও বানপানী আমাৰ ঘৰত নাই হুমুৱা কিন্তু কলিয়াবৰ বিভিন্ন অঞ্চলত বানপানীয়ে বহুত ক্ষতি কৰিছে আসলতে আমাৰ ইয়াতো বানি হ'ব বুলি ভাবিছিল আমি যেহেতু 2017 তো বানপানী হৈছিল আৰু বানপানী আমাৰ ঘৰটো হুমাইছিল বহুত ক্ষতি কৰিছিল গতিকে সেই ভাবি আমি হাজু হৈ আছিল বানপানী হ'ব বুলি যেতিয়া মথাউৰি ভঙা কথাটো গম পাইছিল পানী হ'ব বুলি ভাবিছিল কিন্তু ভগৱানৰ কৃপাত জনিবা পানী নহলে আমাৰ ইয়াত কিন্তু বাকি সকলৰটো বহুত ক্ষতি কৰিছে গতিকে হেয়া দেখি ভাল লগা নাই আৰু মনটো আসলতে মোৰ বুলি নহয় সকলোৰে সাগে বেয়া লাগিছে গতিকে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰো যাতে সোনকালে বানপানী হুকাওক আৰু সকলোৱে যাতে আগৰ জীৱনটো ঘূৰাই পাওক হেতুই বিচাৰিছো ঠিক আছে তেন্তে এতিয়া ভিডিওটো চাই থাকক দেই এতিয়া আহিছো আপোনালোকৰ মাজলৈ বেলেগ এটা কথাৰ সমাধান বিচাৰি এখন হৈছে মোৰ দাদাৰ গাড়ী আৰু গাড়ীখন মাজে মাজে ময়ে চলাই থাকো মাজে মাজে মানে বহু দিনৰ মূৰতহে চলোৱা হয় যেহেতু সদায় তেনেকে কতো যাব লগা নাথাকে গাড়ী লৈ হেতু কাৰণে বহু দিনৰ মূৰে মূৰে গাড়ীখন চলোৱা হয় আৰু হেননাখন মাজতে কৰবাত যাওঁতে গাড়ীখনৰ নিগনিৰ গোন্ধ পালো আৰু হসাকে গম পালো যে গাড়ীখনৰ নিগনি হৈছে এতিয়াতো বহুত চিন্তা হৈ গৈছে আমাৰ ওচৰৰ দাদা এজনক কওঁতে তেওঁ ক'লে যে এনেকে নেফথেলিনৰ গুটি গাড়ীখনত দি থবা তেতিয়া নিগনি নহয় এতিয়া এনেকে দি চাইছো কি হয় নাজানো এতিয়া আপোনালোকৰ ওচৰতো যদি কিবা উপায় আছে এনেকে গাড়ীত নিগনি হলে আতৰুৱাৰ কিবা যদি উপায় আছে আপোনালোকে প্লিজ মোক কমেন্ট কৰি জনাব যাতে এই সমস্যাটোৰ পৰা মই মুক্তি পাওঁ কাৰণ জানেই নহয় নিগনিয়ে কিমান অনিষ্ট কৰে আৰু গাড়ীখনত যদি এনেকে ওয়্যাৰ সৰাৰে কুটি দিয়ে কিমান ক্ষতি হৈ যাব আৰু এখন গাড়ী আপোনালোকে জানে মেকানিকৰ ওচৰত নিয়া মানে কিমান খৰচ গতিকে হেলৈ বহুত চিন্তা হৈছে গতিকে আপোনালোকে প্লিজ মোক উপায় এটা দিব দেই আৰু এয়া দেখিছেনে আমাৰ প্ৰীতে কানত হেডফোন লগাই গান শুনি শুনি গৰম বন্ধত স্কুলৰ পৰা যি হোমৱৰ্ক কৰিবলৈ দিছিলে হেয়া কৰিবলৈ লৈছে যেহেতু একদিন বানপানীৰ টেনচনতে হেবিলাক থাকিয়ে গৈছিলে আৰু হোমৱৰ্কও বহুত দিছে গতিকে এতিয়াৰ পৰা যদি অলপ অলপকে কৰি না যায় পিছলে বহুত প্ৰবলেম হৈ যাব গতিকে হে কাৰণে আজিৰ পৰা অলপ অলপকে ষ্টাৰ্ট কৰিছে আৰু কৰিবলৈ ঠিকই আছে তেন্তে আজিৰ ভিডিওটো মই ইমানতে শেষ কৰি দিম পুনৰ লগ পাম ঠিক আছে তেন্তে আজিলৈ আহিছো বাই